দেখাইছিলোঁ আপোনালোকে এইটো বহাই কাটিলে এয়া চাওক। নমস্কাৰ জোহাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল দিগন্ত কৰ্মকাৰ A to Z আপলোডিং। আৰু মই বৰ্তমান আছোঁ চাইলক এখন সুন্দৰ চাহ বাগিচাত আছোঁ। আৰু এই ভিডিঅ'টো খুব বেছি নহয়, আপোনাৰ 3-4 মিনিটৰ হয় ভিডিঅ'টো আপোনালোকে চাব। আৰু যদি আপোনালোকৰ 3-4 বছৰীয়া চাহ পুলি যদি আছে, মানে এনেকুৱা মই অলপ দেখাবলৈ কৈছোঁ এজনক, এই কেমেৰামেনে। এয়া যদি আপোনালোকৰ এনেকুৱা 3-4 বছৰীয়া চাহ পুলি আছে, এইটো বহুত ভাল পুলি হৈ আছে। আৰু এইটো পুলি যদি এইটো যোৱা বছৰ এইটো LS কাটিছিলে, মই আপোনালোকক ইয়াৰ চিনটো আছে দেখাই দি আছোঁ। মই যোৱা বছৰ এইটো LS কাটিছিলে আৰু ক'ত কাটিছিলে আপোনালোকক দেখাই আছোঁ। তাৰপিছত এই বছৰ কি হ'ব এইটো মই আপোনালোকক দেখাই দিম। এয়া চাওক, মই চিনটো দেখাই দিছোঁ। এইটো পুলি হয় 3-4 বছৰীয়া আৰু এইটো যোৱা বছৰ ইয়াত কাটিছিল চাওক LS। তো এইবাৰ এইটো থোপাটো উঠি যাব, মানে ইমানটোত যাব। তো এইটোক কয় আপোনাৰ MS বুলি কয়। তো MSটো কাটিংটো ইয়াত অলৰেডি কাটিছে এজনে, মই হ'লেও আপোনালোকক দেখাই দিছোঁ। আহক এয়া চাওক, এইটো গছৰে হয়। মই দুটা গছ কম্প্ৰমাইজ কৰি দেখাই দিছোঁ। এই চাওক, এইটো গছ চাওক, এইটো যোৱা বছৰৰ ইয়াত কাটিংটো মই আপোনালোকক দেখাইছিলোঁ। আৰু এই বছৰ এইটো কাটিং হৈছে, এইটো হৈ গ'ল MS। যোৱা বছৰ যোনটো চিনটো আছিলে তাতকৈ অলপ দবাই পেলাই কথা এজন ইয়াত আছে, মই আপোনালোকক তেওঁ অলপ ডিটেইলটো আৰু কৈ দিব। মই আপোনালোক চাওক, MSটো কাটি আছে। যোৱা বছৰৰ যোনটো চিন আছে তাতকৈ অলপ তলত মাৰিছে। এয়া এয়া চাওক, এই গছটো যোনটো দেখাইছিলোঁ আপোনালোকে এইটো বহাই কাটিলে। এয়া চাওক, মোৰ ওচৰত দাদা এজন আছে, মই এওঁক সুধিছোঁ আপোনালোকৰ গোটেই মানে 3-4 বছৰীয়া পুলিৰ ডিটেইলটো আপোনালোকক কৈ দিব এতিয়া। দাদা হাই, নমস্কাৰ। আপুনি অলপ কৈ দিয়কচোন, গোটেই 3-4 বছৰীয়া পুলিৰ মানে কেনেকুৱা কি কৰিব লাগে। প্ৰথমতে আপোনাৰ হৈ গ'ল 3-4 বছৰীয়া পুলিটো তলত কাটিব নালাগে, LS মাৰিব লাগে। হয়। তাৰপিছত যেতিয়া নেকি পুলিটো অলপ ফেৰ লৈ অলপ ডাঙৰ হৈ যায়, তাৰপিছত ইয়াক MS মাৰিব লাগে। হয়। তাৰ নেক্সট বছৰ হৈ গ'ল, দেখিছে যদি ডালখিনি অলপ ভাল হৈ গ'ল, শকত হৈ গ'ল, তেনেহ'লে ইয়াক ডালটো শকত হৈ যোৱাৰ পিছত DS মাৰিব পৰা যায়। এই পুলি বাগানৰ মানে ৰুলটোৱে সেনেকেই। আৰু প্ৰথমতে তলত কাটি দিলে অলপ বেয়া হয়, পুলি মৰা চান্স থাকে। সেইটো কাৰণে মানে প্ৰথমতে ওপৰে কাটিংখিনি বহাই আৰু অলপ গছটো পুষ্ট হ'বলৈ দিব লাগে। তেনেহ'লে এই আছিল আজিৰ এটা চাহ গছক লৈ সৰু মৰু এটা ব্লগছ বনাইছিলোঁ। যদি আপোনালোকক ভিডিঅ'টো ভাল হৈছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু যদি কাৰোবাক দিব বিচাৰিছে এইটো ভিডিঅ' তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।